নমস্কাৰ জাতীয় বিদ্যালয় খবৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত মই স্বৰবৰ্ণৰ বিষয়ে আলোচনা কৰিছিলো আৰু কেনেকৈ আখৰ লিখিব লাগে, আখৰৰ গঠন কেনেকুৱা হ'ব লাগে সেই বিষয়ে কিছু কথা মই কৈছো। আজিৰ এই ভিডিঅ'টিত মই ব্যঞ্জন বৰ্ণ কিদৰে শুদ্ধ ৰূপত সাংগঠনিকভাৱে লিখিব লাগে তাৰে এটি ভিডিঅ' আগবঢ়াইছো। আশা কৰিছো সকলোৱে এই ভিডিঅ'টো চাব আৰু এইমতে ছাত্ৰ ছাত্ৰীসকলে ঘৰত অভ্যাস কৰিব। বলক আমি আৰম্ভ কৰোঁ। সাধাৰণতে অসমীয়া বৰ্ণসমূহ আমি তিনি শাৰী লৈ যদি আমি লিখোঁ তেন্তে বৰ্ণবোৰ লিখোঁতে আমাৰ সুবিধা হয়। সকলোৱে এই তিনি শাৰী বহি যদি পায় কিনি ল'ব, নতুবা তিনি শাৰী আঁচ টানি ছাত্ৰ ছাত্ৰীয়ে এই ব্যঞ্জন বৰ্ণসমূহ অভ্যাস কৰিব। প্ৰথমতে আমি মাত্ৰা দিছোঁ। এইটো হৈছে ক, এইটো হৈছে খ। সাধাৰণতে আমাৰ বৰ্ণসমূহ বাওঁফালৰ পৰা সোঁফাললৈ লিখাৰ এটা পদ্ধতি আছে আৰু এনেদৰে আমি বাওঁফালৰ পৰা সোঁফাললৈ লিখিলেই আখৰবোৰ ধুনীয়া হ'ব আৰু সেইটো শুদ্ধ এটা ৰূপত লিখা হ'ব। আৰু লগতে আমি যেতিয়া বৰ্ণৰ পৰা শব্দ আৰু শব্দৰ পৰা আমি বাক্য লিখিম তেতিয়া এইদৰে আমি বাওঁফালৰ পৰা সোঁফাললৈ লিখি গ'লে সোনকালে আৰু খুব স্পীড হ'ব হাতৰ আখৰবোৰ। দ্বিতীয় চতুৰ্থটো আমি এটা পাকতে লিখিম। বৰ্গীয় জ, ঝ। নিয়টো বিশেষকৈ আমাৰ চাবলগীয়া। নিয়ৰ লিখোঁতে আমি এই সোঁফালে থকা এইটো আমি এনেকৈ লগাই আনি এটা ঠাইতে লগাব লাগে। এতিয়া আমাৰ ট বৰ্গ, এই ট বৰ্গৰ বৰ্ণ মধ্যমীয়া টটো আমি টিকনিডাল ঠিক আমি ইয়াৰ পৰা দিব নালাগে, আখৰটো য'ত শেষ হয় তাৰ ওপৰৰ পৰা আমি টিকনিটো ধুনীয়াকৈ দিব লাগে। হ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, হ'ল মূৰ্ধন্য ন। দন্তীয়া ত বৰ্গ, ত, থ, দন্তীয়া দ। দন্তীয়া ধটো আমি এটা পাকতেই আমি লিখিব লাগে। দন্তীয়া ধ, দন্তীয়া ন। ঠিক পটো চাবলগীয়া। পটো বিশেষকৈ প, ফ, ব, ভ, ম, অন্তস্তীয় জ, ৰ, ল, ৱ, তালৱ হ। এটা পাকতে আমি লিখিছোঁ। মূৰ্ধন্য হ, দন্তীয়া হ, হ, ক্ষীয়, দৈৰ, হৰেৰ, অন্তস্থ য়, বেজন্ত, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। বৰ্ণবোৰ আমি লিখিলোঁ, অৰ্থাৎ প্ৰত্যেকটো বৰ্ণৰে একো একোটা নিজা নিজা ভাঁজ আছে। এই ভাঁজবোৰ আৰু এই
লিখাৰ পদ্ধতিটো যদি আমি ঠিক শুদ্ধ ৰূপত আমি লিখোঁ বা আমি কিতাপৰ নিচিনাকৈ লিখাৰ যত্ন কৰোঁ, তেতিয়াহ'লে সঁচাকৈয়ে আমি খুব সুন্দৰ হাতৰ আখৰৰ গৰাকী হ'ম। এনেদৰে সকলোৱে অভ্যাস কৰিব। ইয়াতে এৰিছোঁ।